हादोरसायाव जानो गोनां उफ्रा बिसायख'थियाव बारग' मन्त्रि पदुम बाहादुर चौहाननि फिसाज्ला जसबन्त चौहाना 59 नं तामुलपुर बिधानसभा बियाबाव उदां बिजाथि महरै गसंदों। बे समाव उदां बिजाथि जसबन्त चौहाना बिसायख'थिनि फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामनायखौ नुनो मोन्दों। बेबादिनो दिनै नाग्रिजुलिनि 2 नं बग्रिकुटि तिनिआलियाव उदां बिजाथि जसबन्त चौहाना बिसायख'थि फोसावदिंनाय गंसे मावखुलि बेखेवनानै खुंथाय गोहोआव थानाय बिजेपि इउपिपिएल आरो एजिपिनि जथाय सरकारखौ गोख्रों रावजों सोंखारिनायजों लोगोसे বিপিএফ দলো आरो उदां बिजाथिफोरखौबो गोख्रों रावजों सोंखारियो। আৰু এই উদ্বোধনত আপোনালোকে যিমান ইয়াতে আহিছে অহাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। সহ্য ৰাইজ এটা কথা আপোনালোকে বুজিব কি এইটো আমাৰ যোনটো এইবাৰ যোনটো নিৰ্বাচন আহি আছে এইটো আমাৰ অন্তিম যুদ্ধ বুলি আপোনালোকে জানি থওক। আপোনালোকে জানে কি যোৱা যোনটো ইলেকশ্যন গ'ল তাতে নতুন নতুন চৰকাৰ আহিছিল যিহেতু এটা অঘটন ঘটিল কি আমাৰ ইউপিপিএলৰ এমএলএ ঢুকালে তাৰপিছত কিন্তু আপোনালোকে জানিব আমি এটা বৰ ধুনীয়া এটা সুযোগ পাইছোঁ এইবাৰ। আপোনালোকে জানে কি সেইদিনা আমি আঙাৰকাৰত গৈছিলোঁ যোৱাতে আমি গম পালোঁ কি তাতে 650 পৰিয়ালক তেওঁলোকে নটিচ দিছে উচ্ছেদ কৰিবৰ কাৰণে নটিচ। আপোনালোকে এইটোও জানে কি হাইকোৰ্টৰ পৰা তেওঁলোকে এটা অৰ্ডাৰ ওলাইছে য'ত ট্ৰাইবেল বেল্টৰ নামত 4.5 লাখ হেক্টৰ মাটি এতিয়া তেওঁলোকে খালী কৰিছে। সেইদিনা অহা নাগাপুৰৰ পৰা বড়োসকলে এতিয়ালৈকে ম্যাদী মাটি পালে। ম্যাদী মাটি পালে মানে কি হ'ব তেওঁলোকে এটা মূল্য পাব এইটো মাটিৰ। বাকী যিমান তাতে মানুহ জনগোষ্ঠী তাতে বসবাস কৰি আছে তেওঁলোকৰ মাটিটো এতিয়াও তৌজি হৈ আছে। এতিয়া তেওঁলোকে যেতিয়া এইটো এৰিয়াটো খালী কৰিব তেওঁলোকে ক'ব কি বড়োসকলকো আমি উচ্ছেদ কৰিছোঁ কিন্তু তেওঁলোকে নিজৰ মাটিৰ তেওঁলোকে মূল্য পাব 10 লাখ টকা বিঘাকে তেওঁলোকে মূল্য পাব। কিন্তু আমাৰ বাকী যিমান জনগোষ্ঠী আছে তেওঁলোকে 1 টকাও নাপায়। আৰু আপোনালোকে জানে হেমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন হিচাপে কৈছে খিলঞ্জীয়াক মাটি বেচিব পাৰে বা কিনিব পাৰে। তাৰ মানে আমি খিলঞ্জীয়া যেতিয়া নহয় আমাৰ ইয়াতে বসবাস কৰা আমাক একো আমি সুবিধা নাপাওঁ। तामुलपुरनिफ्राय दीपक कुमार पाठक, इनसाइड एनि बर'।